কি খবৰ বন্ধুসকল নিশ্চয় আপোনালোকৰ সকলোৰে ভাল মোৰো খবৰ ভাল আৰু আজি ভিডিঅ'টো মানে বহুত দিনৰ বিৰতিৰ মূৰত এটা ব্লগ আজি আৰম্ভ কৰিছোঁ তো আজি ভিডিঅ'টো লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ আম খাবলৈ তো আজি ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো আৰু মানে আম বুলি ক'লে যিহেতু জিভা পানী পৰিবই সকলোৰে তো মুখ হ'লে নলগাব তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আম আজি খাম তো আপোনালোকৰ জিভা পানী পৰিবই লাগিব যিসকলে চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা নটিফিকেশ্যনটো অল কৰি মানে বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অল কৰি দিব যাতে মোৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই থাকে এতিয়া আম গছৰ তলত আছে নিশ্চয় দেখি পাইছে ওপৰত আম তো এই গছৰ পৰাই আম পাৰিম আৰু খাম তেন্তে ব'লক গাইজ দেখিলেনে আম কিমানখিনি পাৰি আনিলোঁ আৰু এইখিনি এতিয়া এইখন ৰুকনি আৰু নিমখ জলকীয়া লৈ আহিছোঁ কটাৰীহঁতে আৰু এইখিনি গুচাই মেলি এতিয়া ৰুকনিত দি টকালি আজি খাই আছোঁ আম কটাৰীখন লৈ নালিগিলে মোৰ ৰুকিম হা हे पैसा পুৰা কেঁচা জলকীয়া ভাঙি দিছোঁ নিমখটো দি দিছোঁ এতিয়া আমটো খাব লাগিব চাওক কি ধুনীয়াকৈ ৰস ওলাইছে মানে ৰস ওলাইছে আৰু খাব লাগিব এতিয়া কচুপাত সোনকালে ৰেডি কৰ ভাই আমাৰ জাইংটো শৈশৱকাললৈ কচুপাতত খাম কলপাত আমাৰ ইয়াত উপলব্ধ নাই সেইবাবে আমি কচুপাতত এভেইলেবল কচুপাত আছে হিয়াৰ কচুপাত ইজ এভেইলেবল হিয়াৰ নাও इसलिए हम लोग মানে কচুপাতত খাইম মানে এই আমি খাইম তহঁতি দেখিম জিভা পানী পেলাই থাকিম ঘৰত বহি বহি মোবাইল চাই চাই এই কচুপাত ধুৱাইছে তাৰ পানী দি কিনে কচুপাতটো ধুৱাই দি পানী দি ৰ'ব জানো কচুপাতৰ লগত অত্যাচাৰ হৈছে অঁ নিমখটো খাই চাই অকণ দিব লাগিব টেঙা টেঙা হোৱা হয় টেঙা हुआ है खट्टाও नहीं हुआ है মজা লাগিব না
পেচাব কৰি দিব লাগে ন আম খাই কিনে জলকীয়া চুই কিনে আম খাই পেচাব কৰি দিব লাগে ৰ চাওঁ নিমখটো হৈছে নে চাওঁ পাতত আম খাম কেনেকুৱা পাইছ বন্ধু মজা একদম মামা ঘৰলৈ গুচি যাম আম খাম কচু পাতত আম খাম ইলেকশ্যনটো দিয়া ক'বা তো বন্ধুসকল আমি আম খাই দিছোঁ আৰু দেই মানে চাই থাক তাতে আৰু মানুহ নাযায় ইয়াত নিচিনাটো মানুহ নাহে তাতে চাৰিটাহে মানুহ আহে এইখিনি আম আছে ঢালি উদং খাই আছে দি আছোঁ লাষ্টত বোলে কি হ'ল মোবাইলটো বোলে জাবৰৰ তলত পৰি থাকে বতৰ ফল বুলি আম খাইছোঁ আৰু মানে কি বুলি ক'ব লাগিব টেঙা খাই পানী খালে মানে দাঁতত পুৰণা দিনবিলাকলৈও মানে অলপ অলপ মনত পেলোৱা হয় এনেকৈ আম খালে মানে মানে নষ্টালজিক সৈতে শৈশৱটো খাইছিলোঁ বা ঘৰত থাকোঁতেও খাইছিলোঁ এনেকৈ আৰু এই দিনকেইটাত মানে আম খোৱাটো এটা মজাই বেলেগ এনেকৈ ফুলখনে দি কিনে খুব মজা লাগে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আম খাই মেলি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই